এভৰিৱান, এই ধুনীয়া হোটেলখন দেখিছেনে? এই হোটেলখনতে আমি ভূটান যাওঁতে ৰাতি থাকিছিলোঁ। ভূটানত কেনেকৈ যাব লাগে, কি কৰিব লাগে সেই সকলোবিলাক জনালোঁ। গতিকে এইবাৰ ভাবিলোঁ আমাৰ ৰুমটো আৰু হোটেলখনো দেখুৱাই দিওঁ। এইটো আছিলে আমাৰ ডাবল বেডৰ ৰুম, 1300 পাৰ নাইট, আৰু ফেমিলি ৰুমো আছে 1500 পাৰ নাইট উইথ AC। আৰু ইয়াৰ তলতে আপোনালোকৰ ৰেষ্টুৰেণ্টো আছে, তাত খানাও আপোনালোকে পাই যাব, সেইবিলাক একেবাৰে টেনশ্যন ল'ব নালাগে। আৰু কিন্তু আপোনালোকে বিচাৰিবলৈ অলপ অসুবিধা হ'ব, যিহেতু গুগল মেপ নচলে। গতিকে আপোনালোকে তাত থকা যিকোনো মানুহ বা ট্ৰেফিক পুলিচক সুধিলেই হ'ল যে ছুইমিং পুল থকা হোটেল ক'ত আছে, কাৰণ ইয়াত একমাত্ৰ এইখনেই হোটেল যাৰ ছুইমিং পুল আছে, গতিকে সকলোৱে চিনি পায়। আৰু বুকিং কৰিবৰ কাৰণে আপোনালোকে হোৱাটছএপ নাম্বাৰ আছে, তাতে হোৱাটছএপ কৰিব লাগিব। যদি লাগে মোক কমেণ্ট কৰিব। আৰু যদি দিনতো এনেই খাব যাব বিচাৰে তেনেহ'লেও যাব পাৰে, কিন্তু তেতিয়া ছুইমিং পুলটো ফ্ৰীকৈ নোৱাৰে। ছুইমিং পুলত তেতিয়া পাৰ হেড 200 পৰা 300 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে এনজয় কৰিব পাৰি। এইবাৰ আপোনালোকক আমি পিছদিনাখন দুপৰীয়া কি খালোঁ তাকে দেখুৱাবলৈ লৈছোঁ। আমি একদম চিম্পলকৈ ভাত, এখন দাইল আৰু অলপমান মিক্স ভেজ আৰু চিকেন অৰ্ডাৰ কৰিছিলোঁ, লোকেলি বনোৱা তেওঁলোকৰ চিকেন। আগদিনাখন ভাত খোৱা প্ৰায় নহ'লে, কাৰণ তেওঁলোকৰ যিবিলাক ডিছ আছিলে সেইবিলাক ট্ৰাই কৰিলোঁ, লগতে কফি চফি খাই পেটটো অলমষ্ট ভৰ্তি হৈ গ'ল, সেইকাৰণে ভাত খোৱা হোৱাই নাছিলে। সেইকাৰণে আমি পিছদিনাখন ভাত খাবলৈ একদম হেৰি হৈ গৈছিলোঁ। সেইকাৰণে ভাত অৰ্ডাৰ কৰি পিছদিনাখন খাইহে শান্তি পালোঁ, জানেনে। আজিলৈ আহিছোঁ, বাই বাই।